হেল্ল' ফ্ৰেণ্ডছ, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। সদায় আচলতে টিফিন নাইবা স্নেক ৰেচিপি আচলতে বেলেগকৈ বনাই খাই বিৰাটেই ভাল লাগে। আপোনালোকে বাৰু টিফিন নাইবা ইভিনিং স্নেক কেনেকুৱা হোৱাটো বিচাৰে কমেণ্ট ছেকশ্যনত জনাবচোন। আজি মই বিশেষকৈ বইল আলু লৈ লৈছোঁ, লগতে বিটৰুট, গাজৰ আৰু আদা অকণমান লৈ লৈছোঁ। এতিয়া মই মিক্সাৰ গ্ৰাইণ্ডাৰত এটা অকণমান পেষ্ট ঠিক কৰিব নোৱাৰে অকণমান গুড়ি কৰি ল'ম, যাতে সান খায় ভালকৈ আৰু কালাৰফুলো হয়। বিশেষকৈ সৰু ল'ৰা ছোৱালীয়ে যাতে কালাৰফুল দেখে আৰু বিশেষকৈ হেল্ডিও হয় আৰু বিশেষকৈ টেষ্টিও হয়, সেইকাৰণে বিটৰুট ইনক্লুড কৰিছোঁ কালাৰৰ কাৰণে। আৰু বিটৰুট আমি জানোৱে কিমান আচলতে হেল্ডি বস্তু। এতিয়া মই বিশেষকৈ অকণমান তেলত নহৰু কেইফুলামান দি দিছোঁ আৰু মিহিকৈ পিঁয়াজ কাটি লৈছিলোঁ, পিঁয়াজো এনেকৈ দি দিছোঁ। এই গোটেইখিনি দিয়াৰ পাছত এতিয়া মই অকণমান ভালকৈ ভাজি ল'ম। আচলতে যিমান ভজা হয় পিঁয়াজখন ৰঙচুৱাকৈ ভজা হয় সিমানে আচলতে খাবলৈ ভাল হয়। এতিয়া মই বিশেষকৈ এইখিনি দিয়াৰ পাছত আপোনালোকে বইলড বিশেষকৈ কৰ্ণো ইনক্লুড কৰিব পাৰে। মই পিছে গাজৰ, আদা আৰু বিশেষকৈ বিটৰুট দি দিছোঁ। অকণমান সময় লৰভৰ কৰাৰ পাছত আলু মই পিটিকি ল'লোঁ, দেখিছেনে বাৰু? সেই পিটিকি লোৱা আলুখিনিও দি দিছোঁ। আপোনালোকে বেলেগ ষ্টাইলত বনাব পাৰে। মই অতি আচলতে সহজ পদ্ধতি দেখুৱাইছোঁ কেনেকৈনো আচলতে এনেকৈ বনাই খাব পাৰি। লগতে মই আন্দাজমতে নিমখ, হালধি গোটেইখিনি দি দিলোঁ। এতিয়া মই জিৰা গুড়ি অকণমান দি দিছোঁ আৰু ধনিয়া গুড়ি অকণমান দি দিছোঁ। আপোনালোকে জালুকৰ গুড়ি দিব পাৰে। সৰু ল'ৰা ছোৱালী কাৰণে যদি বনাইছে আপোনালোকে জালুকৰ গুড়িটো অকণমান স্কিপ কৰিব পাৰে, নহ'লে তাহাঁতি যদি খায় অকণমান দিব পাৰে জালুকৰ গুড়ি। এতিয়া মই গোটেইখিনি একেলগে মিক্স কৰি লৈছোঁ। মিক্স কৰি লোৱাৰ পাছত দেখিছেনে অকণমান মই গৰম মছলা গুড়ি দিছোঁ, ঘৰতে কৰা গৰম মছলা, ইলাচি, দালচেনি আৰু লং। আৰু বিশেষকৈ এতিয়া মই সেইখিনি দিয়াৰ পাছত অকণমান ঠাণ্ডা হ'বলৈ দিলোঁ আৰু মই গোলকৈ এনেকৈ কৰি থৈ দিছোঁ। অকল গোল বুলি নহয়, আপোনালোকে যেনেকুৱা আকাৰত দিবলৈ ইচ্ছা কৰে সেনেকুৱা আকাৰত দিব পাৰে। সদায় আচলতে সলনিকৈ যদি শ্বেপবিলাক দিয়ে তেতিয়া আচলতে তাহাঁতি ভাবে, সৰু ল'ৰা ছোৱালীবিলাকে আচলতে ভাবে বেলেগ কিবা খাদ্য বনাইছে বুলি, সেইকাৰণে শ্বেপো আপোনালোকে বেলেগ কৰি পেলাই দিব পাৰে। এতিয়া মই কৰ্ণফ্ল'ৰ বিশেষকৈ অকণমান নিমখ অকণ দি পেলাই এনেকৈ পাত্ৰ এটাত গুলি ল'লোঁ। লগতে মই এতিয়া কৰ্ণফ্লেক্সো এনেকৈ মই দি দিছোঁ। আপোনালোকে অ'টছো দিব পাৰে। এতিয়া কৰ্ণফ্লেক্স দিয়াৰ পাছত অকণমান টাইট হৈ যাব। কৰ্ণফ্ল'ৰত যেতিয়া ডুবাই পেলাই কৰ্ণফ্লেক্স দিয়া হয় তেতিয়া আৰু অকণমান টাইট হৈ যায়, বনাবলৈও আচলতে সুবিধা হয়। সেইকাৰণে এটাকৈ মই এনেকৈ দি পেলাই থৈ দিছোঁ আৰু এটাকৈ দিয়াৰ পাছত এতিয়া মই বেলেগ শ্বেপত আকাৰ বনাম বুলি ভাবিছোঁ। বিশেষকৈ আজি মই চপৰ আকাৰত দিম বুলি ভাবিছোঁ। আপোনালোকে কাটলেটৰ শ্বেপো কৰিব পাৰে। আচলতে ইমান কালাৰফুল হৈছে, যিমান কালাৰফুল সিমান হেল্ডি আৰু সিমান টেষ্টি। আপোনালোকে মোৰ ভিডিঅ'ছবিলাকনো কেনেকুৱা লাগে বিশেষকৈ সেইটো মোক কমেণ্ট ছেকশ্যনত জনাব। আৰু নতুন সদায় ৰেচিপিছ আহি আছে, নতুন ভিডিঅ'ছ আহি আছে, আপোনালোকে চাব পাৰে। আৰু বিশেষকৈ আপোনালোকে যেনেকৈ মোক আগতে ছাপোৰ্ট কৰি আছিলে এতিয়াও যাতে ছাপোৰ্ট কৰি থাকে। আৰু প্ৰথমবাৰৰ কাৰণে যদি মোৰ চেনেলটো চাই আছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব পাৰে। আৰু তেল আপোনালোকে বিশেষকৈ সৰু ল'ৰা ছোৱালীৰ কাৰণে বনালে মিঠাতেলতো বনাব পাৰে আৰু অলিভ অইল নাইবা কোকোনাট অইল এইবিলাকতো বনাব পাৰে। হেল্ডি কৰি আচলতে তেনেকৈ বনাই দিব পাৰে। এতিয়া মই এটাকৈ এনেকৈ কাটলেট দিও দিছোঁ। আপোনালোকে একেবাৰে ল' ফ্লেমত বনাব, তেতিয়া ক্ৰিস্পিও হ'ব আৰু খাবলৈও ভাল লাগিব। তেতিয়া আৰু খাবলৈ কাৰণে ইমানেই মচমচীয়া হৈ যায় নহয়, যিহেতু মই ইয়াত কৰ্ণফ্লেক্স দিছোঁ সেইকাৰণে আৰু মচমচীয়া হ'ব। আৰু বিশেষকৈ কালাৰটো পাছত চেঞ্জ হৈ যায়, তেতিয়া আৰু আচলতে দেখিবলৈও ভাল লাগে আৰু খাবলৈ কাৰণেতো ক'বই নালাগে। আপোনালোকে এনেকৈ ট্ৰাই কৰি চাব বুলি আশা ৰাখিলোঁ। আজিৰ কাৰণে আহিছোঁ। শুভৰাত্ৰি। কাইলৈ আকৌ লগ পাম।